জোৰা কথাটো আমি কম আজি সৰ্বজোৰাত মই টিকেট বিচাৰিছিল সেইটো নহয় যে গৰ্জনে ফাবা লাগে গৰ্জনে খেলিব লাগে সেইটো মোৰ এজেণ্ডাত নাছিল যিটো মই এজন কংগ্ৰেছ যি আৰু বিটিআৰৰ ফেচ হয় এই গতিকে মই এপ্লিকেশ্যনটো দিয়া হৈছিল আৰু সেইটোৱে আশা কৰিছিল যে এপিচিচিয়ে যদি কয় গৰ্জন তুমি আমাৰ ফেচ আপুনি টিকেট লৈ খেলা আমি সহায় কৰিব কাৰণ মোৰ লগত পইচা থকা নাই একে মই খেলিব লাগে ইয়াত নাই কিন্তু কি কৰিলে তেখেতসকলে আৰু এতিয়া বিটিআৰ ইলেকশ্যন বিষয়ে কেণ্ডিডেট সিলেকশ্যনত গৰ্জনৰ কোনো ৰোলে নাই এতিয়া গৰ্জন নিচিনা মানুহে যি কল কংগ্ৰেছৰ অৱস্থা একেবাৰে পেৰালাইজ অৱস্থাত আছে মই আহি পেলাই মোৰ টিমক লৈ পেলাই ইমান কাম কৰিছে লাহে লাহে যিসকল কংগ্ৰেছৰ মাইণ্ডছেট আছিল তেখেতসকলে আকৌ কংগ্ৰেছৰ সাহস কৰি আহিল আজি যি কংগ্ৰেছ আছে বিটিআৰৰ সেইটোৱে গৰ্জন আৰু আমাৰ টিমে বনাইছে এতিয়া আমাক কমপ্লিটলি নেগলেক্ট কৰি পেলাই বাই ইগনোৰিং কমপ্লিটলি ইন বিটিআৰ গৰ্জন মছাহাৰী এণ্ড হিজ টিম if Gaurav Gogoi is trying to do something this is not acceptable next step আমি আছে আমি ৰিজাইন দি অলপ অপেক্ষা কৰিম কি কৰা হয় কি কৰা নহয় এতিয়ালৈ ডিসিশন লোৱা নাই এনেকা নহয় আপুনি দেখিব যোগদান হয় কোনোবা এটা টিমত তো মিলি যাবই লাগিব যেহেতু আমি পলিটিশিয়ান বিটিআৰৰ বিষয়ে মই ভাবি আছে কিবা এটা আমাৰ বিটিআৰ বাকীৰ কাৰণে যদি কন্ট্ৰিবিউশন দিব পাৰো এই হিচাপে আছো আৰু দলৰ ক্ষেত্ৰত আমি সদায় সন্মান দিব লাগে এই গতিকে এপিচিচিয়ে আমাৰ কংগ্ৰেছৰ নিয়ম নীতি উলংঘা কৰি পেলাই এপিচিচি neglecting the Congress rules and regulation by violating the complete protocol of Congress responsibility they have given ticket mostly in most of the constituency so these are the main reason that I found that I am no match with them karon ami eke huddho monere congressok jogdan disil aru congressok hohai korim bolihe moi ahisil প্ৰথম দিনা যেদিনা মই ভূপেন বৰা ডাঙৰীয়াক লগ পাইছো এইজনা কৈছে স্যাৰ আই কাম টু হেল্প ইউ তেতিয়া এমএলএ বোৰ খালি কংগ্ৰেছ এৰি যায় এই সময়ত মই সহায় কৰিবলৈ গৈছো এতিয়া মই জয়েন হোৱাৰ লগে লগে গৌৰৱ গগৈ ভূপেন বৰা ডাঙৰীয়াৰ মোক প্ৰথমবাৰে সিনিয়ৰ স্পোক্স পাৰ্সন হিচাপে নিযুক্তি দিলে আৰু সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিলে ইয়াৰ পাছত পলিটিক্যাল এফেয়াৰ্স কমিটিত মোক মেম্বাৰ ৰাখিলে আৰু ইয়াৰ পাছত বিটিআৰ কংগ্ৰেছ অবজাৰ্ভাৰ কমিটি বনাই পেলাই মোক চেয়াৰমেনো বনাই দিলে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আহাৰ পাছত মোক সিনিয়ৰ স্পোক্স পাৰ্সনৰ পৰা নমিনেট দিলে পিএসি কমিটিৰ পৰা মোক বাদ দিলে আৰু বিটিআৰ কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিকে তেখেত ভংগ কৰিলে আৰু এতিয়া বিটিআৰ ইলেকশ্যন বিষয়ে কেণ্ডিডেট সিলেকশ্যনত গৰ্জনৰ কোনো ৰোলে নাই এতিয়া গৰ্জন নিচিনা মানুহে যি কল কংগ্ৰেছৰ অৱস্থা একেবাৰে পেৰালাইজ অৱস্থাত আছে মই আহি পেলাই মোৰ টিমক লৈ পেলাই ইমান কাম কৰিছে লাহে লাহে যিসকল কংগ্ৰেছৰ মাইণ্ডছেট আছিল তেখেতসকলে আকৌ কংগ্ৰেছৰ সাহস কৰি আহিল আজি যি কংগ্ৰেছ আছে বিটিআৰৰ সেইটোৱে গৰ্জন আৰু আমাৰ টিমে বনাইছে এতিয়া আমাক কমপ্লিটলি নেগলেক্ট কৰি পেলাই বাই ইগনোৰিং কমপ্লিটলি ইন বিটিআৰ গৰ্জন মছাহাৰী এণ্ড হিজ টিম if Gaurav Gogoi is trying to do something this is not acceptable so these are some of the very basic reason right now I think Congress Assam Pradesh Congress Committee is not at all serious about the 6th Schedule Council not only in BTR but also in Dima Hasao and Karbi Anglong. সৰ্বজোৰা কথাটো আমি কম আজি সৰ্বজোৰাত মই টিকেট বিচাৰিছিল সেইটো নহয় যে গৰ্জনে ফাবা লাগে গৰ্জনে খেলিব লাগে সেইটো মোৰ এজেণ্ডাত নাছিল যিটো মই এজন কংগ্ৰেছ যি আৰু বিটিআৰৰ ফেচ হয় এই গতিকে মই এপ্লিকেশ্যনটো দিয়া হৈছিল আৰু সেইটোৱে আশা কৰিছিল যে এপিচিচিয়ে যদি কয় গৰ্জন তুমি আমাৰ ফেচ আপুনি টিকেট লৈ খেলা আমি সহায় কৰিব কাৰণ মোৰ লগত পইচা থকা নাই একে মই খেলিব লাগে ইয়াত নাই কিন্তু কি কৰিলে তেখেতসকলে মোক
এৰি পেলাই এজন যিসকলে BPF-ৰ পৰা আহিছে একমাহ হোৱা নাই তেখেত ডাঙৰীয়াই যি মানে কমপ্লিটলি আনফল লেখা পঢ়া স্কুলৰ লগত কোনো সম্বন্ধই নাই মোক বাদ দি তেখেতক টিকেট দিয়া হ'ল আপুনি চালাখাতিৰ কথাটো কওক মোৰ লগৰ কংগ্ৰেছে জইন দিছে মোহিনী মোহন বসুমতাৰী ডাঙৰীয়াই তেখেতক বাদ দি জাষ্ট 15 দিনৰ আগত কংগ্ৰেছে যোগদান হৈছে তেখেতক টিকেট দিয়া হ'ল আৰু বহুত কথা ক'বলৈ গ'লে টিকেট পাবলৈ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই যিসকলক অবজাৰ্ভাৰ হিচাপে নিযুক্তি দিছে MLA অবজাৰ্ভাৰ হিচাপে নিযুক্তি দিয়ে তেখেতসকলে সবৰ পৰাই কাৰোবাৰ পৰা 5 লাখ কাৰোবাৰ পৰা 10 লাখ টকাটো খুজি লৈছে যাক পাইছে তাক টিকেট দিয়া হৈছে যাক পোৱা নাই তাক টিকেট দিয়া হোৱা নাই এইটোই যদি আজিৰ তাৰিখত বিটিআৰ কংগ্ৰেছত এনেকুৱা মানে ডিজাইনত যদি টিকেট দিয়া হয় ইয়াৰ গৰ্জন মছাৰি নাই এই গতিকে মই খুব দুখ পাইছে আৰু এটা কথা কংগ্ৰেছৰ ভৱিষ্যতৰ কাৰণে মই ক'বলৈ বিচাৰিছে আজি কংগ্ৰেছে যিমান অসমত 6 শিডিউল কাউন্সিলবোৰ আছে বড়োলেণ্ড 6 শিডিউল কাউন্সিল ডিমা হাছাও কাৰ্বি আংলং ৰাভা হাছাও একক তেখেতসকলে ইগনোৰ কৰি আহিছে আপুনি চাওক পূৰ্বতে এই গোটেই 6 শিডিউল কাউন্সিলত কংগ্ৰেছে চৰকাৰ বনাইছিল কংগ্ৰেছৰ হাতত আছিল কিন্তু যেতিয়া বিজেপি সোমাইছে তেখেতসকলে বেকফুটৰ পৰাহে বেকডৰৰ পৰাহে সোমাইছে আজি বিজেপিয়ে সবতে চৰকাৰ বনাই আছে তেখেত যদি পাৰে আমি কিয় নোৱাৰে এই গতিকে in today's time Assam Pradesh Congress Committee is completely ignoring the 6 schedule council আৰু হেইটোই যদি হয় আজি তাৰিখত আমি কংগ্ৰেছ হৈ থাকা কিবা কাৰণ থাকিব না এই কাৰণে মই ৰিজাইনটো দিয়া হৈছে